হেল্ল' গাইজ, আজি মই দুপৰীয়া সাজৰ কাৰণে কিনো আয়োজন কৰিলোঁ তাকে বোলো খোৱাৰ আগতে আপোনালোকক শ্বেয়াৰ কৰি লওঁ। এয়া থলুৱা জুতি বনাইছোঁ দেই। থলুৱা জুতি মানে এয়া কল পচলা আৰু মোৱা মাছৰ লগত জ্বলা চব্জি এটা। তাৰপিছত এয়া সৰু মাছ ফ্ৰাই, এয়া সৰু মাছ ফ্ৰাই কৰিছোঁ। তাৰপিছত এয়া ঢেকীয়াৰ চব্জি, তাৰপৰা লগত এয়া টেঙা লৈছোঁ এপিচ। তাৰপিছত আৰু এয়া বাৰীৰ কৃষ্ণ জলকীয়া আৰু মেম জলকীয়া। এই মেম জলকীয়াটো কিবা দীঘল সচৰ এইটো। তাৰপিছত লগত লৈছোঁ এয়া ধনিয়া পাত কেইটামান কাটি লৈছোঁ। ধনিয়া পাত মই বৰ ভাল পাওঁ, মোৰ খুব প্ৰিয় ধনিয়া পাতটো। তাৰপিছত অলপ চাটনি বনালোঁ, বিলাহী, পিঁয়াজ, আদা, কেঁচা জলকীয়া আৰু তিয়ঁহ, ইয়াৰ লগত চাটনি বনালোঁ। তাৰপিছত আৰু খাবহে লাগে আৰু দেই, ৰৈ থকা কোনো প্ৰয়োজনেই নাই। আৰু এয়া অলপ মচুৰ দাইল বনালোঁ আৰু লগত এয়া ধনিয়া পাত দি দিছোঁ, দেখিছেই নহয়। এতিয়া আৰু খাওঁহে তেনেহ'লে ন। কেনেকুৱানো ৰান্ধিছোঁ খাই চাওঁচোন, কেনেকুৱা লাগেনো খাই, নহয়নে বাৰু। এয়া দাইল অলপ ঢালি লৈছোঁ দেই। অলপ টেঙাও চেপি লওঁ। মজা দেই, মজা। এয়া কল পচলাৰ চব্জি সুন্দৰ হৈছে দেই, ইমান ধুনীয়া জ্বলা হৈছে। ঢেকীয়া শাক, থলুৱা জুতিবিলাক খুব ভাল লাগে নহয় বাৰু। পচলা, মানিমুনি, ঢেকীয়া, এইবিলাক নৰসিংহ, ভেদাইলতা, মজা জ্বলা দেই, মজা জ্বলা। সুন্দৰ হৈছে দেই। কল পচলা মই ঘৰৰ জলকীয়াহে দিছোঁ দেই, জ্বলা ভাজিটো বেলেগ মছলা ব্যৱহাৰ কৰা নাই। ঘৰৰ জলকীয়া দিছোঁ, পিঁয়াজ, আদা, নহৰু এনেকৈ দি পেলাই বনাইছোঁ। খুব সুস্বাদু হয় খাবলৈ। মজা। মজা। আপোনালোকক লোভ লগাইছোঁ খাই পেলাই। কোনে কোনে ভাল পায় বাৰু পচলা খাই পেলাই। মজা লাগিছে দেই। ইয়াৰ এটা খাই চাওঁ, ইয়াৰ টেষ্টটো বেলেগ। মজা জ্বলা দেই। তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ পুনৰ নতুন ভিডিঅ' এটাত আপোনালোকক সকলোকে লগ পাম। বাই।